वेलकम बैक टू माई यूट्यूब चैनल जमान फॉर यू मर्निंग कीबोर्ड जमान मोर यूट्यूब चैनल जमान फॉर यू तुम्हारे सकलोके स्वागतम जानाइছো। এতিয়া মই তোমালোকক কম কেনেকৈ পূৰ কৰিব লাগে 15 দিনৰ সহশিক্ষণ সমল শ্ৰেণী পঞ্চম বিষয় অসমীয়া। ইয়াতে প্ৰথমতে দিয়া আছে বিষয় অসমীয়া পাঠ নং 13 জন্মদিনৰ আয়োজন চতুৰ্থ শ্ৰেণীৰ পুনৰ আলোচনা। তাৰমানে তোমালোকৰ এইটো পাঠ চতুৰ্থ শ্ৰেণীৰ পৰা উঠাই দিছে। ইয়াতে কি দিছে প্ৰথমে কাৰ্য নং 1 চোৱা তলৰ দফাটো পৰি প্ৰশ্নসমূহৰ উত্তৰ লিখো আহা। এটা দফা উঠাই দিছে তোমাৰ কৰ পৰা জন্মদিনৰ আয়োজনৰ নাম ইয়াতে হ'ব ছাত্ৰ-ছাত্ৰীৰ নিজৰ নাম পঢ়ি পেলাই তোমালোকে এই তলত কিছুমান প্ৰশ্ন আছে এইবিলাক আছে ফিল আপ কৰিব লাগিব। ইয়াতে শিক্ষকৰ নাম মানে প্ৰথমতে আমি যিজন শিক্ষকে প্ৰথম প্ৰশ্নটো চাও ক নম্বৰটো নাম আৰু তেওঁৰ ফোন নম্বৰ। হিমান্তৰ জন্মদিন তোমালোকে বাৰত হ'ব পাঠবিলাক সম্পূৰ্ণ হৈ দিয়া আছে কি আজি সোমবাৰ আজি হিমান্তৰ জন্মদিন। তেনেহলে আমি এটো পাই গলো উত্তৰটো। তেনেহলে লিখিব লাগিব হিমান্তৰ জন্মদিন সোমবাৰে হ'ব। একদম সহজ। তাৰ পিছত খ নম্বৰ দিছে মাকে কত হৰাই দিম বুলি ভাবিছে। হা এটো আমি উত্তৰ বিচাৰি পাঠলৈ যাব লাগিব। তাৰ মাকে নাম ঘৰত হৰাই দিব। এটো আমি উত্তৰটো পাই গলো। কত ইয়াতে আমাক খুদিছে কত দিব। তেনেহলে আমি লিখিব লাগিব মাকে নাম ঘৰত হৰাই দিম বুলি ভাবিছিল বা কৈছিল। তাৰ পিছত আছে গ নম্বৰ জন্মদিনৰ দিনা হি মানে হিমান্তই কি গছ পুলি ৰুব। ইয়াতে আমি চাও তেনেহলে কি লেখা আছে যে এইবাৰ হি পদূলিমুখত নাহৰ পুলি এটা ৰুব। কেতিয়া জন্মদিনলৈ নিমন্ত্ৰণ কৰিব হেতু বেলেগ কথা, কিন্তু কি পদূলিমুখত মানে গেটত নাহৰ পুলি এটা ৰুব এটোতে ভাবিছিল। তেনেহলে আমি উত্তৰটো চাব লাগিব যে এনেকৈ লিখিবা জন্মদিনৰ দিনা হি মানে হিমান্তই পদূলিমুখত এটা নাহৰ পুলি ৰুব বুলি ভাবিছিল এনেকৈ দিব পাৰা। নেক্সট প্ৰশ্ন কি আছে হিমান্তৰ চাৰিজন বন্ধু বান্ধৱৰ নাম লিখা। ইয়াতে কি লিখা আছে যে হি বন্ধু বান্ধৱক জন্মদিনলৈ নিয়ন্ত্ৰণ কৰিম বুলি ভাবিছে। মিতা চিৰঞ্জীৱ কৰিম ৰতন আৰু প্ৰথমতে আছে কি ৰঞ্জুন মিতা চিৰঞ্জীৱ কৰিম ৰতন আদি হিমান্তৰ লগৰীয়া মানে বন্ধু বান্ধৱ। এটো আমি লিখিব পাৰো। ইয়াতে কেইজনৰ নাম দিছে চাৰিজন বন্ধু বান্ধৱৰ নাম, গতিকে আমি চাৰিজনৰ নাম দিব পাৰো। এনেকৈ হিমান্তৰ চাৰিজন বন্ধু বান্ধৱৰ নাম হল ৰঞ্জুন মিতা কৰিম আৰু ৰতন। চাৰিজন সুধিছে আমি চাৰিজন দিছো। নেক্সট আছে অংগ নম্বৰ জন্মদিনৰ দিনা গছপুলি ৰোৱাৰ কথা হিমান্তক কোনে কৈছিল। ইয়াতে চোৱা স্কুলৰ বাইদেৱে জন্মদিনত একোটা গছপুলি ৰোৱাৰ কথা কৈছিল। তেনেহলে আমি উত্তৰটো পাই গলো স্কুলৰ বাইদেৱে। উত্তৰটো লিখোতে এনেকৈ লিখিবা জন্মদিনৰ দিনা গছপুলি ৰোৱাৰ কথা হিমান্তক স্কুলৰ বাইদেৱে কৈছিল। তাৰ পিছত চোৱা কাৰ্য নং 2 আচ টানি অৰ্থ মিলাও আহা। ইয়াতে কিছুমান শব্দ দিয়া আছে দুইফালে, একফালে ক অংশ একফালে খ অংশ। তোমালোকে এইটো আচ টানি মিলাবলৈহে লাগে। প্ৰথমে ক নম্বৰত কি দিয়া আছে পাকঘৰ। পাকঘৰ এইফালে কাৰ লগত মিলিব পালন কৰিবলগীয়া কৰ্তব্য কোনো কাৰ্যৰ নিমিত্তে মতা কাৰ্য। তাৰ পিছত আছে সোধা কাৰ্য ভাত ৰন্ধা ঘৰ। তেনেহলে এইটোৰ লগত মিলিব পাকঘৰ ভাত ৰন্ধা ঘৰ। মই অলপ আগত এইখিনি মিলাই থৈছো, তোমালোকে মিলাই দিবা। তাৰ পিছত আছে ডলা। ডলাটো কাৰ লগত মিলিব বাঁহৰ কাঠিৰে সজা এবিধ ঘূৰণীয়া পাত্ৰ। বাঁহৰ কাঠিৰে সজা এবিধ ঘূৰণীয়া পাত্ৰ। নেক্সট আছে কি প্ৰতিপালন। প্ৰতিপালন মিলিব এইটোৰ একদম তলৰ লগত যত্ন। নেক্সট আছে কি দায়িত্ব পালন কৰিবলগীয়া কৰ্তব্য। নেক্সট আছে প্ৰশ্ন সোধা কাৰ্য নিমন্ত্ৰণ কোনো কামৰ নিমিত্তে মতা কাৰ্য। কোনো কামৰ নিমিত্তে মতা কাৰ্য এইটো হ'ব নিমন্ত্ৰণ। এতে কাৰ্য নং 3 কি দিছে তলৰ শব্দবোৰেৰে বাক্য সাজা। মানে বাক্য সাজা তোমালোকে
ইতিমধ্যে জনায় কি কৰিব লাগে, এই যিটো শব্দ দিয়া থাকে সেইটো শব্দ ব্যৱহাৰ কৰি একটা বাক্য বনাব লাগে। প্ৰথমতে ইয়াতে পাকঘৰ দিছে, চোৱা, মোৰ মাক পাকঘৰত ৰন্ধা বঢ়া কৰে। এই যে পাকঘৰত এইটো ব্যৱহাৰ কৰিছোঁ, তেনেহ'লে এইটো হৈ গ'ল, মোৰ মাক পাকঘৰত ৰন্ধা বঢ়া কৰে। নেক্সট আছে কি নামঘৰ, ৰাহুলৰ ঘৰ নামঘৰৰ ওচৰত, এইটো নামঘৰ ব্যৱহাৰ কৰিছোঁ। আচলতে ইয়াতে আজ দিব লাগে, যিটো শব্দৰে বাক্য সাজা হয় সেইটোৰ তলেদি আজ দিব লাগে। এইটো দিব পাৰোঁ আমি পাকঘৰ। নেক্সট আমি কি কৰিব লাগে, বন্ধু, ৰোহিত মোৰ আটাইতকৈ ভাল বন্ধু, এইটো দিব পাৰা। নেক্সট কি জন্মদিন, জন্মদিনৰ দিনা হিমান্তই এটা নাহৰ পুলি ৰুইছিল। জন্মদিন ব্যৱহাৰ কৰিছোঁ, তেনেহ'লে এইটো আমি জন্মদিনটোত আজ দিব লাগিব। ইয়াতে বন্ধু নামৰ শব্দটোৰ তলতে আজ দিব লাগিব। নেক্সট আছে কি নিমন্ত্ৰণ, জন্মদিনৰ দিনা হিমান্তই তেওঁৰ বন্ধু বান্ধৱক নিমন্ত্ৰণ কৰিব বুলি ভাবিছিল। এইটো আমি পাঠত অলৰেডি পাই আহিলোঁ, পাঠৰ বাহিৰতো দিব পাৰা, কোনো কথা নাই, মাত্ৰ কি হ'ব লাগে, এইটো বাক্যটো শুদ্ধ হ'ব লাগে। নেক্সট কাৰ্য নং 4 কি দি আছে চোৱা, ক নম্বৰত তলত দিয়া যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা। উদাহৰণস্বৰূপে এটা শব্দ দিছে, তালিব্য হ যোগ দন্তীয়া ন সমান তালিব্য হইনছ ন। এইটো কি ভাঙিছে আমাক দেখুৱাই দিছে, আমি এতিয়া বাকীকেইটা নিজে কৰিব লাগিব। প্ৰথমতে কি আছে, তালিব্য হয় চ, এইটো ভাঙিলে এনেকুৱা হ'ব, তালিব্য হ যোগ প্ৰথম চ। তাৰে পিছত এইফালে কি হ'ব, নৈদণ্ড দন্তীয়া ন যোগ দন্তীয়া দ, নৈদণ্ড। তাৰে পিছত আহিব নৈদণ্ড দন্তীয়া ন যোগ দন্তীয়া ধ। তাৰে পিছত আহিব নৈত্যন্ত দন্তীয়া ন যোগ দন্তীয়া ত। তাৰে পিছত আহিব হৈকস্ক দন্তীয়া হ যোগ ক, হৈকস্ক। তোমালোকে এইখিনি পাৰিলে হেৰিটো নিজৰ বহীত লিখি ল'বা মিলাই ভালকৈ। তাৰে পিছত এইখিনি তোমালোকে পজ কৰি চাই লিখি ল'বা। পজ কৰি লিখি ল'লে তোমালোকৰ কি হ'ব, এনেইতো মই কৈ গৈ আছোঁ, তোমালোকে ভালকৈ নুবুজিবা, গতিকে পজ মাৰি বস্তুটো থিয় কৰাই তাৰপিছত লিখি ল'বা। গতিকে এইখিনি মই আকৌ দেখাই আছোঁ। যিসকলে এইটো ভালকৈ চাব পৰা নাই তেওঁলোকে এইটো মিলাই ল'বা। এইফালেও দিছোঁ, যিকেইটা আমি আজ দি মিলাইছোঁ সেইকেইটা দিছোঁ। পাকঘৰ, ভাত ৰন্ধা ঘৰ, ডলা বাঁহৰ কাঠেৰে সজা বিধ ঘূৰণীয়া পাত্ৰ, প্ৰতিপালন, যত্ন, দায়িত্ব, পালন কৰিবলগীয়া কৰ্তব্য, প্ৰশ্ন সোধা কাৰ্য, নিমন্ত্ৰণ, কোনো কামৰ নিমিত্তে মতা কাৰ্য। তোমাৰ অতিকৈ সহজ দিছে তোমালোকৰ। এইখিনি বাক্য ৰচনাকেইটাও লিখিবা, তাৰপিছত যুক্তাক্ষৰকেইটাও লিখিবা, একদম সহজ দিছে, গতিকে তোমালোকে লিখি ল'বা। ধন্যবাদ।